বিয়া পাতি ঘৰত আবদ্ধ হৈ থাকিব লগা হৈছে মোৰ জীৱন ও বিৰাজ ভাইৰাছে বয়ে তোক পিছে কথাটো কৈছি না নাই কি কথা কি কথা এইটো কোৱাই না বয়ে মজাৰ খুব নাখাতে কো কি কথা শুন ওহো তাৰমানে কেছটো এইটোহে এইটোৱে কথা বয়ে তোক মই কোৱা বুলিহে ভাবিছিলোঁ তাই তাৰমানে মালখিনি আকলা সৰকাব খুজিছিল আহাক ৰ আজি আন্দোলন হৈ যাব মই কৈছোঁ মাৰামাৰি হৈ যাব এটা কথা কিন্তু ভাইৰাজ বৌ আহিলি মই কোৱা বুলি নকবি কিয় কম তই কোৱা বুলি এতিয়া মোকো তাৰে পাৰ্চেণ্টেজ লাগিব এই মলা মোক উত্তৰটো দিব লাগিব তই আজি কি উত্তৰ লাগে তই হক না কিহৰ উত্তৰ পেৰাৰ ঘৰত যে সোণাৰ বাকচটো আছে সেইটো লৈ তই ক'ত পলাব খুজিছিলি তই একলা ক'ত গম পালি এই মলা তই যদি ডালে ডালে মই কিন্তু কি বুলি কয় সেইটোক পাতে পাতে মই কিন্তু পাতে পাতে আৰু মই দেখাতে পানীৰ দৰে ভিতৰে ভিতৰে কিন্তু মই জুই মই এতিয়া কি কৰিব লাগে কি কৰিব লাগে মাৰামাৰি হৈ যাব ইয়াতে মই কৈছোঁ দে মাৰামাৰি কচোন চাং তোৰো কিমান বল আছে খালি 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 চব চেছ পেৰা তই মোক থৈথা নহ'লে কিন্তু এতিয়া মাৰামাৰি হৈ যাব মই কৈছোঁ সেই চব একদম মনে মনে থাক তহঁতে মই আছোঁ এতিয়া যদি কোনোবাই গম পায় গোটাই নাই যাব আমাৰ প্লেনবিলাক এতিয়া যি হৈছে তিনিও লগ লাগি কামটো কৰিম এই পেৰা ফেটি সাপ গেটলা কিমান ডাঙৰ ফেটি সাপ গেটলাই বম বম তাৰে আগডালে ৰহিমলা খুটটো মাৰিলে ভাল আছিল এতিয়া আমি কামটো দিনতে কৰিব লাগিব নৰেন্দ্ৰ মোদী মই সপোনত আহি কিনে কৈ গৈছি যে কামটো অহাকালি দিনত কৰিব লাগিব পেৰা অহাকালি কামটো কৰিব লাগিব অহাকালিতো পূৰ্ণিমাৰ দিনে কি হলে মৰাণ নহয় কিয় ইমান আটা কৰি আছা ৰহিমলা মই ৰাতি বাগাত দাঁতে চাৰ্টটো পিন্ধি বাগাত দিছিলোঁ এতিয়া যে পুৱা উঠি পেলাই যে চাওঁ চাৰ্টটো দেখোন নাই আৰু কোনোবা এখন উৰি থৈ দিছি তই দিছা নেকি মোৰ গলত চেণ্ডেল নাই দেখোন ৰহিমলা ঐ মলা টিভিটো দেখোন নাই ৰুমত কি হৈ আছে তাৰমানে এলা ফ্ৰিজটো আছে ফ্ৰিজৰ ভিতৰত থকা বস্তুখিনি একোৱেই নাই দেখোন পেৰা আছে না নাই পেৰা আছে না চাচোন যা পেৰা আছে না চাওঁ পেৰাও দেখোন নাই ঘৰত তোৰ গলত কি খান ভালকে বৰ ক্ষমা কৰবি মই পেৰা মই ইমাৰ্জেঞ্চি আমেৰিকা যাব লগা হ'ল তোৰ সোণৰ বাকচটো উইলে ভাগে ল'বি মই এডভান্স হিচাপত তোৰ পৰা অলপ বস্তু আনিছোঁ যি কি নহওক দে এই বাকচটো উইলে আনিব পাৰিলি এনে ডাবুল বস্তু আনিব পাৰিম বিৰাট ভাল এনে এটা সন্দেহ কৰিছিলোঁ ভিৰাজ বৌ 6 দিন হ'ল মাইলো দে এতিয়া পকা পিঠা ৰেডি কৰ নেউলা এইটো দেখোন মোৰ চলাই তই ক'ত পালি পেৰাই ঘৰত পুৱা কম দামত মতে বিক্ৰী কৰি থৈ গৈছি মই তাৰ বুলি ভাবিলোঁ নেউলা তই পেৰা ক'ত লগ পালি মই বড়ো পুৱা ষ্টেচন হাৰিব গৈছিলোঁ তাতে লগ পাইছোঁ তাক মই আগঠেলা মালে ট্ৰেইনত উঠি গুচি গৈছি বেছি দেৰি কৰি লাভ নাই যো আমাৰ সোনকাল যাম যো নেউলা আমি এক ঠাইত যাব লগা হ'ল তই পিছত আহি যা হয় নেকি দে তহঁতে যাবি মই পিছত আহিম কিন্তু চাহ খাবা চাহ ৰেডি কৰি থবি যা আমি গুড়া খুন্দি আনো যা পকা পিঠা যিমান খাই সিমান খাব পাৰিবি যা জাহাঙ্গই রে ভাইহত ঘর বাড়ি এরি গুচি জাহাঙ্গই রে গতাই দিনটো হাজিরা করি 100 টাকা পাই চাউল কিনিম নে আঞ্জা কিনিম টেনশন বাঢ়ি যায় আজিকালি 100 টাকাত কিনো বস্তু পাই
তামোল সাধা বিড়ি খানতে আধা গুচি যায় টাকা পইচা থাকা লোকে দামত কিনি খায় সৰু সুৰা মানুহ আমি কি কৰিম ভাই কোনেনো হাঁহিছি কোনেনো কান্দি কাৰো খবৰ নাই ও বাজাৰ কৰবা যাবা নৰি যিহে বস্তুৰ দাম শুনিলে সৰি পৰে কপালৰে ঘাম ও পচা পচা আলু গুটিৰ হাতীৰ সমান দাম দিন হাজিৰা কৰি আমি কেনেকে কিনি খাম 4-5টা পৰিয়াল দুখৰ সীমা নাই কিবাকে চলি আছো ৰোজৰ মূৰত খাই কি কৈছি চৰকাৰে ইমান কোপা টকাৰে বঢ়াই বস্তুৰ দাম নেখ এতে কিবা ঠানাতকে উঠি আছে ৰচোন ৰ ঐ মোলা অলছি পেৰা মিছে কোৱা নাই পেৰা সঁচা কৈছি এই মোলা এটা কাম কৰ সিটো কৈছিলে সপোনত কোৱা বুলি তই উইলো দে সি দেখোন বাকাচ থকা বুলি কৈছিলে এইটো দেখোন আমাৰ চাউল জোখাতে মাতো হেন পাই হক নেখ কি জানি এইটো হিৰাই আছে ও হিৰা থাকিব পাৰে দেচোন খুল তাড়াতাড়ি খুল এই মোলা কোনবাই আহিব তাড়াতাড়ি চাওঁ আৰু এখন কাগজ আন পাওঁ দেখোন মোৰ আটাইতকৈ মৰমৰ ভাইৰাছ আৰু বৌ তহঁতৰ মাটিখিনি খুন্দা দুয়োৰে বহুত কষ্ট হৈছে মই জানো সেইবাবে ইয়াত থকা ডিমা দুটা দুয়ো আনন্দ মনে খাবি ইতি তোহাৰ বিশ্বাসী পেৰা নেখ পেৰাই দেখোন মই চব চেচ কৰি দিলাকে কি কৰোঁ এতিয়া মই এ মোলা দুখ নকৰিবি আপাৰে এ ডিমা দুটাকে হীৰা বুলি ভাবচোন কমচে কম দীপৰাৰ সাজ যাব দে আমাৰ অ মোলা লভটো বৰ বেয়া বস্তুৱে লোভে মানুহক ধ্বংস কৰি দিলাকে তোক দেখোন মই কৈছিলোৱে লভে পাপে মৃত্যু বুলি দাদা ঘটনা হৈছে তহঁতক ক'ব মই আজি দেচোন ক কি হ'ল মই আজি সপান দেখিছিলোঁ সপানত হিমাংকত আহি মোক কৈছি আমাৰ বাৰীত বোলে পইচা আগবাকাজ আছে হা এই নোলা দজি মনে মনে উলাম দে নেখ আৰু লোভ পইচা এই নোলা লভটো বৰ বেয়া বস্তুৱে লভ কৰিব নালাগে নেউলা এইগিলাখান লোভ চোভ বাদ দি লোভে মানুহক ধ্বংস কৰি দেই এইগিলাখান আকৌ লোভ নকৰিবি দকে মই ভকা বিঠাই দি চাহ খুৱাম দে যাতে বনতে দে আৰু তই কিংকে সদায় সদায় মনে মনে চাই থাকিলে ডিমা নহয় সপাটো পাৰিব ইয়াৰ লাজ বোলা বস্তুটো আছেতো কিয় ডিমা পাৰা নাই মুখেদি জি দক গেছো মাছু